নমস্কাৰ, আসাম এলাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ বিৰুদ্ধে সিন্ডিকেটৰ গুৰুতৰ অভিযোগ। এই অভিযোগ আনিছে বিশিষ্ট সমাজসেৱক তথা বিজেপি নেতা বিতুপন শইকীয়াই। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। হয়, চাওক, অসম চৰকাৰখন বৰ্তমান অৱস্থাতে শক্তিশালী স্থিতিয়ে গ্ৰহণ কৰি আছে। অসম চৰকাৰখনে যদিও গোলাঘাটত অজন্তা নেওগ নামৰ পুৰণা গড়কাপ্তানী বিভাগৰ মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণভাৱে ৰাজত্ব কৰি আছে। তেনেস্থলত তেখেতে পুৰণা সেই মন্ত্ৰী হোৱাৰ সুবাদতেই আমোলাসকলৰ লগত মিলি তেখেতে গোলাঘাটৰ লগতে আৰু বহু ঠাইৰ কথা আমি অনুমান পাইছোঁ যে সিন্ডিকেট কৰাৰ ব্যৱস্থা কৰা দেখা গৈছে। কাৰণ গড়কাপ্তানীত সিন্ডিকেট হৈছে, অন্যান্য বিভাগতো আমি অনুমান পাইছোঁ, অসমৰ বিভিন্ন ঠাইত হৈছে বুলি আমি অনুমান পাইছোঁ। তথাপিও গোলাঘাটত বেছি, কাৰণ তেখেতৰ সমষ্টি গোলাঘাটত থাকি তেখেতে যোৱা দিনবিলাকত নিবনুৱা সমস্যাত বুৰ গৈ থকা সৰু সৰু যিবোৰ ঠিকাদাৰ যুৱকসকল, যিসকলে সৰু দুটা কাম পালে বছৰটোৰ পৰিয়ালটো চলাব পাৰে, সেইসকলক মাধমাৰ দি তেখেতসকলে পুঁজিপতি ঠিকাদাৰৰ লগ হৈ আৰু বহু কিবা কিবি অংক আছে বুলি অনুভৱ কৰি লৈছোঁ আমি। কৰি তেখেতসকলে সেইসকলৰ লগত থাকি ডাঙৰ পেকেজ কৰি পেলাই কাম কৰা দেখা গৈছে। এতিয়া চাওক, আমিতো নিবনুৱা যুৱক সমাজকৰ্মী হিচাপে আমি এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গ'লে আমি আপোনাক শুদ্ধ কথা ক'ব লাগিব। কিন্তু এটা কথা স্পষ্ট কথা যে তেখেত পুৰণা মন্ত্ৰী হিচাপে মন্ত্ৰী হোৱাৰ সুবাদতে, প্ৰাক্তন মন্ত্ৰী হোৱাৰ সুবাদতে যোৱা দিনবিলাকত যিবিলাক আমোলাৰ লগত তেওঁ সম্পৰ্ক আছিল, সেই সম্পৰ্ক ৰক্ষা কৰি তেখেতে আজিৰ তাৰিখত এনেধৰণৰ কামবোৰ কৰি আছে বুলি আমি অনুমান হয়। আৰু গোলাঘাটত যোৱা দিনবিলাকত তেখেতসকলে সৰু কামবোৰ পালে, যিবিলাক ল'ৰাই চলিব পাৰিলেহেঁতেন, অন্ততঃ 40-50টা ল'ৰাই সংস্থাপন বিচাৰি পালেহেঁতেন। কিন্তু সেইবোৰ বাদ দি তেওঁ যোৱাৰ 2-3টা তেনেকুৱা ডাঙৰ পেকেজ কৰিছে। সেই কথাখিনি আমি বহু অনুনয় বিনয় কৰাৰ পাছতো সম্পূৰ্ণভাৱে আমাৰ যুৱকসকলে কাম নাপালে। আৰু এতিয়া আমি গম পোৱাত 19টা কাম, 30, 50, 20, 40 লাখৰ কাম আহিছে। এই কামকেইটা যোৱা 2-3 দিনত তেনেকুৱা এক পলিচি কৰা হৈছে। এই পলিচিৰ জৰিয়তে এই 19টা কাম এক কৰি 10 কোটি টকাৰ এক পেকেজ কৰি পেলাই টেণ্ডাৰ দিয়া ব্যৱস্থা কৰিছে। এজন ঠিকাদাৰক দিয়াৰ কাৰণে উঠি পৰি লাগিছে। ইতিমধ্যেই এই কাক দিছে সেই কথাটো হয়তো আমি আজি তাৰিখত আপোনাক অকণ অসুবিধা আছে, কিন্তু আমি গম পাইছোঁ যে এটা পেকেজ হ'ব। এই পেকেজটো কাৰ স্বাৰ্থত কৰিছে আৰু সেইজন কোন, যিজনে পাব? নিশ্চয় এই কথাবোৰ আমি যেতিয়া উমান পাওঁ, গম পাওঁ, আমাৰ মনলৈ এটাই শব্দ হয় যে গোলাঘাটত কংগ্ৰেছী MLAৰ জৰিয়তে সিন্ডিকেট চলিছে। যিবিলাকে কংগ্ৰেছৰ দিনতো ডাঙৰ ডাঙৰ কাম পাইছিল, বিজেপিৰ দিনতো আজি কাম পাইছে। আৰু আমাৰ নিবনুৱা যিসকল সমস্যাত ককবকাই থকা যুৱক, এইসকল তেনেকৈ থাকি গৈছে। আমি PWD মন্ত্ৰীগৰাকীক মহোদয়ক আহ্বান জনাম যে তেখেতে কৈছে যে নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে আৰু PWD ডিপাৰ্টমেণ্টত কেইজনমানহে বিশেষ ঠিকাদাৰ আছে, সেইকাৰণে আমি ঠিকাদাৰৰ সৃষ্টি কৰিম। নতুন ঠিকাদাৰৰ কথা কৈছিলে, আমি যে বহুত ঠিকাদাৰ সৃষ্টি কৰিম গোলাঘাটত। আমি ভাবিছিলোঁ যে 500 নিবনুৱা যুৱকে এই ঠিকাদাৰ সৃষ্টিত হয়